নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত আলোচনা কৰি আছোঁ বৰ্তমান বাৰ্ষিক ৰাশিফলৰ বিষয়ে। ইতিমধ্যে মই বাৰ্ষিক ৰাশিফলৰ মেঘ ৰাশি, বৃষ ৰাশি আৰু মিথুন ৰাশিৰ কথা কৈছোঁ। যিসকলে নতুনকৈ চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। তেতিয়াহ'লে আপোনালোকে মই ভিডিঅ' কৰাৰ পিছত এৰি দিয়াৰ পিছতে আপোনালোকে চাব পাৰিব। আজি মই এতিয়া কৰ্কট ৰাশিৰ বিষয়ে ক'ম। আহিবলগীয়া 2024 চনটো বাৰ্ষিক ৰাশিফল হিচাপে কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল কেনেকুৱা হ'ব পাৰে, কেনেকুৱা সম্ভাৱ্য, শুভ অশুভ, বিশেষকৈ সেই বিষয়ে কিছু সংক্ষেপে ক'ম, দীঘল নকৰোঁ। প্ৰথম কথা হ'ল কি, আহিবলগীয়া ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে দেৱগুৰু বৃহস্পতি কৰ্কট ৰাশিৰ দশম ভাৱত থকাত আপোনাৰ কৰ্মজীৱন আৰু পাৰিবাৰিক ভাৰসাম্য বজাই ৰখাত সহায় হ'ব, খুব ভাল হৈ আছে। কিন্তু কথা হ'ল মে'ৰ 1 তাৰিখে বৃহস্পতি গ্ৰহ ৰাশি পৰিৱৰ্তন কৰি আপোনাৰ ৰাশিৰ একাদশ ভাৱলৈ আহিব। এতিয়া দশমত আছে কৰ্মস্থানত, নেক্সট আৰু এইবাৰ একাদশত আহিব, তাৰমানে আয় স্থানলৈ আহিব। যিহেতু একাদশত বৃহস্পতি অত্যন্ত শুভ ফল প্ৰদান, গতিকে আপোনালোকৰ ভালেই। যাৰ বাবে আপোনাৰ ধৰ্মৰ বিষয়ত আগ্ৰহ থাকিব, আয় বৃদ্ধি আহিব, আয় বৃদ্ধি হ'ব। গতিকে আপোনালোকৰ খুব এটা শুভ সময় বুলি ক'ব পাৰি, বিশেষকৈ মে'ৰ 1 তাৰিখৰ পিছত, যিহেতু একাদশত আহিব আৰু সেই গোটেই বছৰটো থাকিব তাৰপিছত। এই এটা শুভজনক। এই বছৰত আপোনাৰ ৰাহু গোটেই বছৰ নৱম ভাৱত থাকিব, ভাগ্যস্থানত থাকিব। ভাগ্যস্থানত আপোনাক কোৱা হয় ধৰ্মস্থান বুলি কোৱা হয়। সেয়েহে আপোনাৰ যিহেতু ৰাহু নৱম স্থানত থকাৰ ফলত আপোনাৰ দূৰভ্ৰমণ, দূৰতীৰ্থ ভ্ৰমণ ঠিক ভাল সূচাই আছে। গতিকে দীঘলীয়া ভ্ৰমণ হোৱাৰ সম্ভাৱনাটো আছে। ধৰ্মমূলক ভ্ৰমণো হ'ব পাৰে আৰু এনেও হয়তো দূৰ ভ্ৰমণো হ'ব পাৰে। কিন্তু আপোনাৰ কথা হ'ল শনি গ্ৰহ কিন্তু অষ্টম ভাৱত আছে আৰু অষ্টম ভাৱত থকা শনিয়ে আপোনাৰ দশম ভাৱলৈ দৃষ্টি দি আছে, তাৰমানে আপোনাৰ তৃতীয় শনিৰ দৃষ্টি, তৃতীয়, সপ্তম, দশম। গতিকে আপোনাৰ যদিও অষ্টম ভাৱত আছে কিন্তু দৃষ্টি পৰি আছে কৰ্মভাৱত। গতিকে আপোনাৰ কৰ্মস্থানত কিছু পৰিশ্ৰমৰ প্ৰয়োজন হৈ যাব পাৰে, পৰিশ্ৰম আহিব পাৰে, কঠোৰ পৰিশ্ৰম। কিন্তু কথা হ'ল তাৰ কাৰণে কিন্তু লাভজনক হৈ যাব পাৰে, অৰ্থাৎ আপোনাৰ পদোন্নতি হ'ব পাৰে কৰ্মচাৰীসকলৰ, যিসকলে কৰ্মচাৰী চাকৰি বিকাৰী কৰি আছে। গতিকে সেনেকুৱা থাকিব। আনফালে মে'ৰ 1 তাৰিখে বৃহস্পতি একাদশ ভাৱলৈ সঞ্চাৰ কৰাত, মইতো কৈছোঁ একাদশ সঞ্চাৰ কৰাত কৰ্মজীৱনত আপোনাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত আপোনাৰ ভাল এটা যোগাযোগ আহিব। আনফালে এইবাৰ আটাইতকৈ ভাল আছে কৰ্কট ৰাশিৰ শিক্ষাৰ্থীসকলৰ, কাৰণ শিক্ষাৰ্থীসকলৰ কাৰণে এই বছৰটো অত্যন্ত শুভজনক হৈ আছে। ফাৰ্ষ্টতে কাৰণ পঞ্চমত আছে আপোনাৰ বুধ আৰু শুক্ৰ, তাৰ লগত বৃহস্পতিৰ আছে দ্বিতীয় আৰু চতুৰ্থ ভাৱত বিশেষ দৃষ্টি। তাৰ বাবে শিক্ষাৰ্থীসকলৰ বাবে অতি শুভজনক হৈ আছে। এইবাৰ খুব শুভ ফল প্ৰদায় হৈ আছে। বিশেষকৈ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে বছৰৰ আৰম্ভণিতে ষষ্ঠ ভাৱত ভালটোৰ ক'লোঁ, আৰু কথা এটা আহিব। যিহেতু ৰাশিফলত অকল মই কৈছোঁ যে 4টা মুখ্য গ্ৰহ নহয়, গোটেইখিনি আহে। দীঘলীয়াকৈ হ'লে আপোনাৰ এইখিনিৰ বাৰ্ষিকটো মই কৈছোঁ যে শনি, বিশেষকৈ বৃহস্পতি, ৰাহু কেতুৰ লগত সংযোগ হৈ থাকে আৰু তাৰ লগত যিটো আমাৰ সাপ্তাহিক
বা এমাহ বা 3 মাহ এনেকৈ যিবিলাক কৰি থাকে সেইবিলাক আপোনাৰ বাকীকেইটা গ্ৰহৰ ওপৰত ভিত্তি কৰি হয় এইবিলাক আপোনাৰ ধৰক ৰাহু কি কিছু মংগল হওক বুধ হওক আৰু আছে না শুক্ৰ এইবিলাক ৰাশি বিশেষকৈ গতিকে আপোনাৰ এইকেইটা ৰাশি গ্ৰহৰ লগত সম্পৰ্কিত হৈ থাকে আমাৰ বিশেষকৈ যিবিলাক এমাহ দুমাহৰ ফলাফল কিছু পৰিমাণে গতিকে আমি সেইটো চাব লাগিব গতিকে বছৰ আৰম্ভণিতে ষষ্ঠ ভাৱত ৰবি মংগল কাৰণ কৰ্কট ৰাশিৰ ষষ্ঠ ভাৱত ৰবি মংগল বহি আছে অৰ্থাৎ আপোনাৰ অহা 1 তাৰিখত যদি চাই তেতিয়াহ'লে আপোনালোকে ৰবি মংগলটো আপোনালোকে ধনু ৰাশিত পাব গতিকে তাৰ ফলত হৈছে কি অষ্টম ভাৱত আনফালে শনি থাকে শনিও কিন্তু অষ্টম ভাৱত বহি আছে অষ্টম ভাৱত শনি থকাৰ বাবে স্বাস্থ্যৰ সমস্যা বাঢ়িব স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যা আহি যাব গতিকে সেইফালৰ পৰা ব্যয় বৃদ্ধি হ'ব যেহেতু শনি অষ্টমত আছে অষ্টমৰ শনি ব্যয় বৃদ্ধি কৰে ঋণগ্ৰস্ত এইবিলাক সেনেকুৱা সমস্যাৰ সৃষ্টি কৰে ঋণ বাঢ়ি যাব পাৰে গতিকে তথাপি এটা কথাই ক'ব পাৰি যে কৰ্কট ৰাশিৰ বাবে বছৰটো বহু ক্ষেত্ৰত শুভজনক বুলি ক'ব পাৰি এই বছৰটো যেহেতু বৃহস্পতি বৰ্তমান দশম স্থান কৰ্মস্থানত আছে আৰু মে'ৰ 1 তাৰিখৰ পৰা একাদশ স্থানত যাব সেইফালৰ পৰা গোটেই বছৰটো আকৌ গোটেই বছৰ মানে মে'ৰ 1 তাৰিখৰ পৰা আকৌ বছৰ শেষলৈকে একাদশ স্থানতে বৃহস্পতি থাকিব আৰু তাৰ ফলত আপোনাৰ আৰ্থিক দিশটো বিশেষকৈ টনকিয়াল হ'ব আৰু প্ৰথম অৱস্থাত অকণমান হয়তো অলপ আহিব থাকিব যেহেতু গ'লোৱে অষ্টম স্থানত থাকি গ'ল গতিকে কিছু সমস্যা শাৰীৰিক সমস্যা ঋণগ্ৰস্ততা এনেকুৱা কিছু সমস্যা আহিব পাৰে সকলোৰে ভাল হওক সকলোৱে ভালে থাকক এৰিছোঁ